খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালে। মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, ময়ো ভালেই আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি মই আৰু ভণ্টি অকণমান মাৰ্কেটত যাওঁ। আজি কিবা এটা আনোগৈ, যিহেতু আজি সানডে। তো সানডে স্পেচিয়েল আমি কি খাওঁ তো আপোনালোকক দেখাই আছোঁ। মাৰ্কেটত গৈ কি আনো তো চাব বলক। কি আনি লওঁ আমি মই আৰু ভণ্টি, তেন্তে বলক গৈ আহোঁ। আৰু আজি মোৰ 3 দিন, সেইকাৰণে মই গা মূৰ ধুই এনেকৈ চুলিখিনি ওপৰতে বান্ধি লৈছোঁ, যিহেতু বহুত গৰম নহয় জানো। তো এতিয়া যাওঁ বলকচোন, কি আনিমগৈ আপোনালোকৰ চাই থাকিব শেষলৈকে, ভিডিঅ'টো স্কিপ নকৰাকৈ দেই। ওলাইছোঁ তো আপোনালোকে চাই থাকিব দেই, কি বস্তু আনোগৈ আমি মাৰ্কেটত গৈ। মই প্ৰথমে আহি মাছ ল'লোঁ, যিহেতু আপোনালোকক দেখাব নোৱাৰিলোঁ, বেয়া নাপাব। ঘৰত গৈ আপোনালোকক দেখাম বাৰু কি মাছ ল'লোঁ। তো তাৰপিছত আমি ভাবিলোঁ মাংস লওঁ, যিহেতু ভণ্টি মাছ নাখায় আৰু মাৰো বহুত দিন মূৰত বোলে টেঙা দি মাছ খাবলৈ মন গৈছে, মানে ঔটেঙা দি। সেইকাৰণে মই মাছ লৈ লৈছোঁ। আৰু এতিয়া ভণ্টিটো মাছ নাখায়, সেইটো কাৰণে তাইৰ কাৰণে মই মাংস লৈ লৈছোঁ। তো চাই থাকিব। আৰু এইফালে মছলাৰ পেকেট যে ঘৰত যিহেতু শেষ হ'ল, সেইকাৰণে লৈ লৈছোঁ মছলা। আমি 1 টাইমৰ কাৰণে লৈ লৈছোঁ বাৰু এতিয়া কাৰণে। ঔটেঙা লৈ লৈছোঁ, যিহেতু মায়ে কৈছে টেঙা দি মাছ খাম বুলি, সৰু মাছ ঔটেঙা, সেইকাৰণে লৈ লৈছোঁ। চাৰ্টিফিকেটটো আমাৰ ঘৰৰ ওচৰতে বাৰু, বহুত দূৰ নহয় বজাৰটো, যিহেতু সেইকাৰণে ঘৰৰ ওচৰৰ পৰাই লৈ লৈছোঁ। সেইফালে চাব পাৰে, মই এতিয়া ঘৰত আহি পাই নহৰু, আদা, পিঁয়াজ এইবিলাক গুচাই লৈছোঁ। আৰু এইফালে মাংস উলিয়াই দিলোঁ। আৰু এইফালে মোৰ মায়ে মাছ বাচি আছে। আৰু এইফালে মই আদা নহৰু ধুই পেলাই গুচাই পেলাই ধুই এতিয়া মিক্সাৰ মেচিনত দি আছোঁ, যিহেতু মিক্সাৰ মেচিনত গ্ৰাইণ্ডাৰ কৰিম। আৰু এইফালে বিলাহী, আলু, আৰু এইফালে তলত মাংসখিনি মই ধুই পেলাই থৈ দিছোঁ। চাওক এইফালে মোৰ আধা মাছ ভাজি ফ্ৰাই হৈ গ'ল। আৰু এইফালে আধা কেঁচা মাছ আছে, সেইখিনিও ফ্ৰাই কৰিব লাগিব। আৰু এইফালে মোৰ মছলা পিচি কমপ্লিট হৈ গ'ল। আৰু এইফালে চাওক মাছখিনি মই ভাজি আছোঁ। আৰু এইফালে ফাইনেলি মাছ মোৰ ফ্ৰাই হৈ গ'ল। এতিয়া মাছ ভাজি হোৱাৰ পিছত এই মাংস বনাবলৈ লৈছোঁ। মাংসই পিঁয়াজ চিয়াজ দি পেলাই এতিয়া মছলাখিনি দি দিছোঁ, ড্ৰাই মছলাখিনি। সেইখিনি ভাজি পেলাই ধুনীয়াকৈ মিলাই লওঁ, ভাজি লৈ তাৰপিছত শেষত চাওক ধুনীয়াকৈ ভাজি লোৱাৰ পিছত তেলখিনি চাইডে চাইডে এৰি গৈছে। এৰি যোৱাৰ পিছত মই মাংস আলু দি দিম। তাৰপিছত এয়া মই মাংস আৰু আলু দি দিছোঁ, লগতে গোটেইখিনি মছলাৰ লগত মিলাই পিনি ভাজিছোঁ, আৰু লগতে বিলাহীও দি দিছোঁ। তো চাই থাকিব দেই, ধুনীয়াকৈ মিলাই পেলাই কেনেকুৱা হয় মাংসটো। আৰু মাংসটো কালাৰটো কিমান ধুনীয়া হৈছে দেখিছেনে? খাই কেনেকুৱা লাগিব নাজানো, বাট কালাৰটো দেখি বহুত ভাল লাগি আছে দেই। আৰু এয়া চাওক, লাষ্টত অকণমান মই পানী দি পেলাই গোটা জিৰা মানে ভাজি পেলাই পিচি পেলাই দি দিছোঁ। আৰু মছলা দি দিছোঁ, চিকেন মছলা, গৰম মছলা, লাষ্টত অকণমান ধনিয়া চনিয়া চব দি দিছোঁ। চাই থাকিব। মাংসটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই আপোনালোকে। আৰু এতিয়া লাষ্টত মই অকণমান ধনিয়া দি দিছোঁ, যিহেতু ভাল লাগিব খাই। এইফালে চাব পাৰে, ময়ো এতিয়া আজি যিহেতু মাছৰ তৰকাৰী ঔটেঙা দি বনাম, সেইকাৰণে মায়ে মানে বস্তুখিনি কাটি যোগাৰ কৰি দিছে আৰু মোক বনাবলৈ দিছে। এইফালে গেছত বহাই দিছোঁ কেৰাহীটো, তেলটো অকণমান গৰম হ'ব দিছোঁ। আৰু তেল গৰম হোৱাৰ পিছত লগতে মই পিঁয়াজ আৰু জলকীয়া ভাজি লৈছোঁ। ভাজি হোৱাৰ পিছত আলু দি দিছোঁ লগত। আলুখিনি ধুনীয়াকৈ পিঁয়াজৰ সৈতে ভাজি লওঁ, ভাজি পেলাই লগত ঔটেঙা দি দিছোঁ। ঔটেঙাখিনি ভাজি হোৱাৰ পিছত অকণমান পানী দি দিছোঁ, উতলিব দিছোঁ, সিজিব দিছোঁ। আৰু এইফালে মাছো দি দিছোঁ। চাব পাৰে ফাইনেলি আমাৰ মাছ হৈ গ'ল যিহেতু। আৰু এতিয়া আমি ভাত খামগৈ। তো এয়া চাওক, এইফালে মাছৰ তৰকাৰী লৈ আনিছোঁ, আৰু এইফালে মায়ে মাছৰ তৰকাৰী লৈ ভাত লৈ খাব। আৰু এইফালে ফ্ৰাই মাছো আছে লগতে। তাৰপিছত চাৰিব, আৰু এইফালে ব্ৰইলাৰ মাংস আছে। এইফালে মই ভাত খাই আছোঁ। বাচন চাচন চব ধুই ল'লোঁ। বাচন চাচন ধোৱাৰ পিছত এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকে সোনকালে ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মোক ভাল লাগিব ভিডিঅ' বনাবলৈ। আৰু কেনেকুৱা কণ্টেণ্টত ভিডিঅ' লাগে তো আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব। তো মই সেনেকুৱা কণ্টেণ্টত আপোনালোকৰ ভিডিঅ' বনাই দিম। তো আজিলৈ এৰিছোঁ, নেক্সট ভিডিঅ' আকৌ লগ পাম, তেন্তে বাই বাই।